Pamila, Pamila. Oh, বাইদেউ। এই জেকৰ পেটিকি ক'ত থলি বাৰু? সেইটোনো কি বস্তু বাইদেউ? এইবোৰ খালি যোগ্য নহয় নহয়। ক্লাছত দেবাতি এইবোৰ যোগ্য নহয় নহয় গম পাওঁ নে তই? গুচি যাম দে আমাৰ বাইদেউ বৰ চাই একো এটা চুবলৈ মেলি অকণমানি। ভাই ভাই ও ভণ্টি আহিছা হা আহা ভণ্টি বৰ ৰ'দত আহিছা হা আনকালটা অ মা ভোক লাগিছে কিবা এটা খাবলৈ দিয়া। Pamila, Pamila. বাইদেউ। এটা কৰ আকৌ ছোৱালী ইমান দেৰি হ'ল ছোৱালীজনীক খোৱা তই বৰহে মাহিব এই হ'লেই আৰু বাইদেউ। দেৰি নকৰিবি সোনকাল কৰ আকৌ সময়মতে ল'ৰা ছোৱালী নোখোৱালে স্বাস্থ্যৰ কাৰণেও বেয়া তই জান আকৌ তাতে দেখিছনে কিমান দেৰি হৈ গ'ল হ'ল বাইদেউ আপোনাৰ ঠাণ্ডা হওক নে বাঢ়ি দিম তই বাঢ়ি দেচোন লাহে লাহে ঠাণ্ডা হ'ব আৰু ঠিক আছে আপুনি তাইক খুৱাই দিবগৈচোন মই খোৱালে তাই বৰ আমনি কৰে হ'ব তই ল'ৰালিকে তই ঠিক ঠাক কৰ মই ঠাণ্ডা নহওঁতে মই খুৱাই দিম ৰ দে তই খোৱালে হয়তো নাখাবও পাৰে তাই বাইদেউ মই অকণমান যত্ন কৰিলে তাই অন্ততঃ খাব বুজিছ তই অইন কামবোৰ লাগ আকৌ দেই সময়বোৰ এনেই নষ্ট নকৰিবি আকৌ ঠিক আছে শুনিছা সময়ত কামবোৰ হ'ব লাগিব গোসানী যদি এনেও ক্ষীণ তাইৰ স্বাস্থ্যটো এনেই ভাল নহয় সময়মতে যদি নোখোৱাই মহিলাজনী বৰ ধেমালি কৰি থাকে ছোৱালীজনী খোৱাৰ লগত লাগি তাই আকৌ নিজৰ হ'লে কি নাচাবা গাই গৈ একদম পেটে চাগে তাই ঘৰত ইয়াত খাই অৱস্থা নাই পেটডাল এডাল হৈ গ'ল তাই আকৌ মোৰ ছোৱালীজনীক হেমাহি কৰে আই মানুহ ধুনু গোসানী মোৰ ইয়াতে শুই থাকিলে হ'ব পাৰে ধুনু মা উঠা আকৌ ভাত খাব হ'লে উঠা কেলে শুই থাকিলা উঠা ভাত খাব হ'ল উঠা যেনি মোৰ আই মানে যেনি ডাঙৰ হৈ গ'ল মোৰ ছোৱালীজনী পাই মাম খাবা নে খাবা বোলা আমি খাবহি দেই এতিয়া গোসানী আমাৰ নোখোৱাকৈ নুশুনে তোমাৰ দেখিছা নাই স্বাস্থ্যটো কেনেকুৱা হৈ গৈছে মোৰ গোসানী হয় নহয় ভাত খাই লোৱা দেই মা ভালকৈ কৰিবা দেই খোৱা দেই খালেহে ভাল হ'ব হয় নহয় খালেহে একদম ধুনীয়াজনী শকতজনী হ'বা হয় নে নহয় দুদিনৰ পিছত আৰু দুদিনহে থাকিম আকৌ মানুহ ঘৰত দেই তাৰপৰা জেঠাই ঘৰত থাকিবলৈ যাম দেই ভাগৰ লাগিছে অকণমান লাগিছ বেগো গধুৰ আহিছোঁ দে ল'ৰা ছোৱালীকেইটা পৰীক্ষা এদাই হ'ল আকৌ আহোঁ কৰি আছে আৰু মাহী ঘৰত দুদিনহে থাকিম দেই দেহা আকৌ জেঠাই ঘৰত থাকিমগৈ ববিতা বাইক নহয়নে হয় বহুত দিনৰ মূৰত দেখিলোঁ বহুত দিনৰ মূৰত ময়ো তাকে ভাবিছোঁ চেহেৰাটো আপুনি শকতো হ'ল আগতকৈ এই ইহঁতৰ তাইৰ পৰীক্ষা এদাই হ'ল যে তাৰপিছত মাহীয়েকৰ ঘৰলৈ যাওঁ কৰি আছে তাকে আমি দুদিন মাহীয়েকৰ ঘৰতো থাকোঁ তাৰপৰা আকৌ বাইদেউ ঘৰ নহয় ওচৰতে এইফালে নেকি বাইদেউ এইফালেকে সেইকাৰণে বাই ভনী একেফালেকে তাৰপৰা ময়ো পকা আহিব নোৱাৰোঁ তেনেকৈ আজি দুইজনীকে লৈ পেলাই বোলো যাওঁচোন সিহঁতি আকৌ উৎপাত কৰি আছে নহয় ডাঙৰজনীয়ে পৰীক্ষা আদায় হ'ল আকৌ দুদিনমানৰ পিছত ৰিজাল্টে দিব ৰিজাল্ট দিয়াৰ আগতে দুইজনী ঘৰতে ওচৰে একেবাৰে বোলো থাকি আহোঁগৈ এতিয়া হেৰি নহয় আপুনি কোন ভাল যায়গৈ মই এই কাপোৰ কেইটামান চিলাবলৈ দিছিলোঁ তাকে হেৰি আজি দিলে লৈ আহিলোঁ হেৰি নহয় এই ববিতা ঘৰত থাকিম বুলি আহিছে এই ববিতা ঘৰত থাকিম বুলি আহিছোঁ দুইজনী ঘৰতে মিলাই মিলি থাকিম আৰু ববিতা ঘৰত কেইদিনমান থাকিব ইহঁতক তাকে কৈ আহিছোঁ মাহী ঘৰত বৰকৈ থাকোঁ নকৰিবি এই মাহী ঘৰত দুদিনমানহে থাকিম ইহঁতি হেৰি হ'ল এই মাহীয়েকৰ ঘৰতকৈও জেঠাইকৰ ঘৰতে বেছি ভাল পায় মাহীয়েকৰ ঘৰত অকণমান মাহীয়েকজনীয়ে খেংখেঙাই থাকে সেইকাৰণে সেই জেঠাইকৰ ঘৰত বেছিহে থাকি ভাল পায় জেঠাইকে একো নকয় তথাপিতো আকৌ ওচৰতে আকৌ এজনী ঘৰত থাকিবলৈ গ'লে আকৌ এজনী ঘৰলৈ আকৌ নাহিলে আকৌ বেয়া কৰি হ'ব নহয় ৰাতি এটা কৰি থাকি যাওঁ তাৰপৰা বোলো বাইদেউ ঘৰলৈ যাম বাৰু হ'ব দেই লগ পালোঁ ভাল লাগিলে দেই বহুত দিনৰ মূৰত পাইছোঁ থাকিলে আমাৰ ফালেও আহিব চাওঁচোন পাওঁ যদি থাকিম আৰু কেইদিনমান সৌভনী ঘৰত নাই নি সৌভনী বাইদেউ আপোনালোকে সৌভনী নাই নি ঘৰত আছে শুই আছে আপোনালোক ৰ'বচোন দেই মই বাইদেউক আপোনালোকৰ অহা খবৰটো দি লওঁ বাইদেউ বাইদেউ আপুনি কি কৰি আছে বাইদেউ পবিতা তই বৰ চিঞৰ মই কিবা চাই আছো
কি হ'ল আকৌ? সৰু বাইদেউ আহিছে লগত ছোৱালীকেইজনীকো আনিছে দেখিছোঁ ডাঙৰ বেগ এটাও লৈছে কেইদিনমান থাকিব নি সৰু বাইদেউকে কি কওঁ দেখুৱাই সৰু লৈছে নি? ডাঙৰ বেগ এটা কি শুনি আছে? সৰু বাইদেউ কাপোৰযোৰ কিনি আহিছে বৰ ভাল নহয় হ'লে মই শকত নি বাৰু? বেগটো ডাঙৰ আনিছে মই সেইকাৰণে ভয় খাই সুধিবলৈ আহিছোঁ কি কওঁ দেখুৱাই শুনোগে নাই বুজিছোঁ মই আগতখন পালে তাৰ কি হ'ব বাৰু এতিয়া? আপুনি কি কৰে কৰক মই ছোৱালীজনীয়ে ইটো চোৱাই সিটো চোৱাই খোৱা খোৱা কোনো ধন ধান নাই বহুত দিগদাৰ হৈছে সেইটো এতিয়া মই কি কৰিম আপুনি কওকচোন মইচোন মই যাওঁ গৈ চাওঁগৈ আপুনি চাই আহক কি কৰে কওক যাওক নহ'লে ক'ব নোৱাৰোঁ দেই দেই তই নাই বুলি ক'ব লাগিলে ই মোৰ আকৌ পটককৈ বাইদেউ শুই আছে বুলি কৈয়ে পালো নহয় নাই বুলি ক'ব লাগিছে মোৰ এইটো কৰিব গ'ল বাইদেউ আপুনি কিবা এটা কওকগৈ যাওক তাকে তয়ো বৰ কিবা কিবি অইন কথাবোৰ জানো এইবোৰ কথা অকণমান উপস্থিত বুদ্ধিয়ে অকণ ফুটাব নাজানো নে মনে লাগিছে বাহিৰতে ৰৈ থাকিম নে কি হ'ব তাকে এটা কৈছে মাহী শুই আছে বুলি ক'লে নহয় আছে বুলি কৈছে নহয় নহ'লে জেঠাইহঁতৰ ঘৰলৈকে যাম নহ'লে নাথাকিলে যাম আকৌ মাহীহঁতে প্ৰথম আহিছোঁ আকৌ মাহী আছে বুলি ক'লে আকৌ আহি পেলাই যদি আমাক নেদেখে কি হ'ব কিবা সিহঁতি ক'লৈ গ'ল আহিব সৰু বা তই ক'ৰবালৈ গৈছিলি নেকি নাই ইয়ালৈকে আহিছোঁ এটা পৰীক্ষা এটা হ'ল এটা আহোঁ কৰি আছে হয় নি বেগ চেগ লৈ যে আহিলি সেইকাৰণে বোলো ক'ৰবাৰ পৰা আহিছ নেকি শুনিছোঁ নাই ইয়ালৈকে আহিছোঁ ছোৱালীজনী কেলৈ ঘৰৰ চেণ্ডেল পিন্ধাই লৈ আহিলি তয়ো যেন আৰু দেই ঘৰৰ পিন্ধা চেণ্ডেলযোৰ লৈ পিন্ধি লৈ আহে নি বাৰু মোক ক'তো পাবি আৰু ইমান চিঞৰিছ ছোৱালীজনী শুই আছে নহয় হেৰিয়ে পমিলাই আহি পেলাই ক'লে সি শুই আছ বুলি সেইকাৰণে বৰ হেৰি কৰা নাই সেইটো আমনি কৰি আছে আমাৰতে বহুত দেৰি ৰ'লো চেণ্ডেলযোৰ খুলি আহা চেণ্ডেলযোৰ খুলি আহা খুলি দিওঁ বঢ়িয়া বেগটো এইখিনিতে থ এইখিনি থবি বঢ়িয়া অকণমান বহি চিঞৰিবা দেই বাজনী শুই আছে দেই ব'লা বহাগে ব'লা সিহঁতে আমনিয়ে পাইছে বহুতেই ৰ'লো আকৌ তই শুই আছ বুলি ক'লে আৰু বহা এতিয়া নল'বা বাই বেয়া পাব নহয় আমাৰ বাজনীয়ে বস্তু ল'লে বৰ বেয়া পায় তাই ভাগৰ বস্তু থৈ দিয়া দেই বহি থাকা তুমি কোন ক্লাছ পালা এতিয়া আমাৰ ক্লাছ 6ৰ 6ৰ গাঁও স্কুলতে পঢ়া চাগে গাঁও স্কুলত পঢ়া এই অকণমানজনী অংগনবাড়ী দিয়ে চোৱা এই অংগনবাড়ীলৈ গৈ আছে হয় এইবাৰ দিম বুলি ভাবিছোঁ আমাৰ বায়েকৰ লগতে একেলগে দিম আৰু তেতিয়া তাই নিব পাৰিব আৰু হেৰি নহয় টাউনত পঢ়াৰ সামৰ্থ্যটো নায়েই আৰু তাকে আমি আৰু বহুত খৰচ নহয় বহুত খৰচ গাড়ীৰ পৰা ধৰি স্কুলৰ পৰা ধৰি আকৌ মাহিলী ফিজটো আছে আজিকালি গাড়ীটো 1500-2000 ওপৰত সেইকাৰণে সেই ওচৰতে দিছোঁ কেতিয়াবা তাইও নিব ময়ো আনিবগৈ পাৰিম গাঁৱৰ স্কুলতে ঠিক আছে তাহাঁতৰ কাৰণে বহাচোন দেই বা শুই আছে নিচিঞৰিবা আকৌ দেই নিচিঞৰিবা দেই আকৌ মাহী মাতি নি আকৌ বুলি কোৱা বুলি কোৱা আকৌ মই ভিতৰৰ পৰা আহিছোঁ দেই বহ মা ইয়াত থাকিবা জানো কেলে ভণ্টিক পুতলাটো চুপৰ দিয়া নাই তাকে এতিয়া ৰচোন চাওঁ কি কৰে মাহীয়ে যদি যাব যোৱা সময়লৈকে কুহি নকৰে তেতিয়াহ'লে ৰাতিমান থাকিম আৰু মা মাহী ঘৰত নাথাকোঁ জেঠাইহঁতৰ ঘৰতে থাকোঁ ব'লা ইয়াত থাকি বেয়া পাইছা ইয়াত মানে মাহীৰ ভাগৰ ছোৱালীজনীয়ে কেনেকৈ শুয়ে থাকে অকল মোবাইল চাই শুৱে জেঠাইহঁতৰ ঘৰত ভাল লাগে বাহঁতৰ লগত ফুৰিব মেলিব যাওঁ সেইটো হয় বাৰু ৰচোন যোৱাৰ পৰলৈকে চাওঁ এতিয়ালৈকে দেখোন আমি মান্দি বহি ভণ্টি টোপনিয়ে গৈছে এতিয়া দেখোন ভিতৰলৈ যাওঁ বুলি ক'লে দেখোন আহিয়ে নাই ঠাণ্ডা পানী গছ মন গৈছে মোৰো অকণমান হেৰিয়ে লাগে আকৌ তহঁতি আকৌ এইখনতে গৈ পেলাই আকৌ জেঠাই ঘৰত থাকি যদি মাহী ঘৰলৈ নাহোঁ আকৌ কথাটো বেয়া হৈ গৈছে সেইকাৰণে প্ৰথম মাহী ঘৰতে সোমাই ৰাতিমান থাকি পেলাই তালৈ যাম তেনেকৈ বুলি ভাবিছিলোঁ এতিয়া চাওঁ তহঁতি যদি বেয়া পাইছ তাতে থাকিমগৈ আৰু জেঠাই ঘৰতে পমিলা পমিলা বাইদেউ এই জেকৰ পেটিকিটো ক'ত থলি বাৰু সেইটোনো কি বস্তু বাইদেউ এইবোৰ চিনিয়ে নাপাওঁ দেই পেটিকিটো লাগিছিলে আমাৰ জেকৰ আকৌ মই এই বাইদেউহঁতলৈ চাহ বনাইছোঁ চাহ বনাইছে নি বনা চাহকণ চাহকণ খুৱাই যেনে তেনে পঠিয়া কি কৰিছ এইবোৰ কাপোৰ তাহাঁতি যোগ্য নহয় গিলাচত দে বাতি এইবোৰ যোগ্য নহয় গম পাওঁ নে তই লাগে বাতি দে আৰু গিলাচত দে তই যেন আৰু তাহাঁতি গিলাচ বাতি মানুহে কাপোৰৰ মানুহ বাইদেউ ফ্ৰিজত মিঠাই আছিলে নহয় কৈছে মিঠাই থয় মানে কৈছোঁ নহয় নিজৰে বায়েকজনী আহিছে ভাগিনীয়েকজনী আহিছে মিঠাই এটা নিদিওঁ কেনেকুৱা জানো এইজনী মানুহ আমাৰ এই বাইদেউ নিচিনা মানুহ আৰু মই দেখা নাই দেই কিবা কৈছে নি কবিলা তই বাৰু নাই কোৱা বাইদেউ কি মুখৰ ভিতৰতে ভৰ ভৰাই আছ নহয় চাহপাতৰ টেমাটো কেনি গ'ল তাকেহে বিচাৰি ফুৰিছোঁ মই ভাবিছোঁ তই কিবা এটা ভৰ ভৰাই আছ নাই কোৱা বাইদেউ চাহ দে হ'ব আৰু হেৰি মেৰি বিস্কুটহে দিবি দেই মেৰি বিস্কুট চেনি কমাই দিবি মাহীয়ে গালি পাৰিব আকৌ বাজনীয়ে সজাই থৈ দিয়ে নহয় এইবোৰ সেইবোৰ দেখিবলৈ গালি পাৰিব দেই চুবা
এতিয়া আকৌ ইমান হেৰি কৰি নাথাকে বাৰু নেদেখা নহয় বাইদেউ অঁ ভাই ৰ'দে আপোনালোক আহিলে পাই ছোৱালীজনীলেহে বেয়া লাগিছে দেহা চাহ খাবা দেই আপোনাক গিলাচতে দিছোঁ বাইদেউ অঁ অঁ ভনী কেনি গ'লগৈ ভনী বিচনাতে মোবাইল চাই আছে অঁ আহিবও পাৰিব অঁ বাইদেউ আমাৰ বাইদেউ বৰ ভাল নহয় আপোনালোকে চাহকণ খাই ডাঙৰ বাইদেউ ঘৰলৈকে গুচি যাবগৈ আমাৰ বাইদেউ বৰ চাই একো এটা চুবলৈও নিদিয়ে অকণিজনী অহাৰ লগে লগে পুতলাটো চুইছিলে সেই ছোৱালীজনী গাড়ী বেয়া পাই বুলি ছোৱালীজনী বস্তু এটা চুবলৈ নিদিয়ে আপোনালোক ডাঙৰ বাইদেউ ঘৰলৈকে গুচি যাব ইয়াত থাকি ভাল নাপায় সেইবোৰ আপোনালোকে নিজৰ ভনী নকৰিও আৰু বাৰু বৰ ভাল নহয় যাবগৈ আপোনালোক চাহকণ খাই দেই বৰ দেহা ডাঙৰ জেঠাই ঘৰতে থাকিবাগৈ দেই শুন দেখি ছোৱালীজনী আহিছিলে দেখিছোনে বাৰু চাহপানী ইমান খোৱা তাই পেলাই আমি যাওঁগৈ আকৌ সেই নহয় তাই মিছাকৈ কোৱা নাই নহয় তাইকো দেখি থাকে কাৰণেহে পমিলিয়াৰ হেৰি তাই আকৌ সেইবোৰ দেখি থাকে কাৰণে সেইকাৰণে খোৱা চাহখন খোৱা আকৌ খোৱা বিস্কুট এটা খোৱা মই নাখাওঁ তোমালোকে খোৱা এটা দেহা এটাকে খাবা আকৌ দেই বিস্কুট খাই আহি আকৌ দিছে দেই জেঠাই ঘৰত খাবলৈ দেই গৰম চাবা আকৌ দেই দেহা দিব চাবা আমি এতিয়া যাওঁগৈ সেয়া নাথাকোঁ আমি এতিয়া জেঠাই ঘৰলৈকে ডাঙৰ জেঠাই ঘৰলৈকে যাওঁগৈ বোলা আহা নেহা বেগটো লোৱা ৰ'বা দেই অ' কমিলি বাইদেউ আমি যাওঁগৈ যাওঁগে যাওঁ বেয়া চাই নাপাব আৰু দেই বৰ দেহা যোৱাগে দেই যোৱাগে দেই ডাঙৰ জেঠাই ঘৰতে থাকিবাগে দেই ভনীক তুমিয়ে ক'বা তাই শুই আছে নকওঁগৈ তাই বাইদেউ শুইহে আছে আমি সেই তাতে থাকোঁগৈ আৰু হ'ব দিয়ক নে চেনাইটো পিন্ধিব বেয়া নাপাবা দেই দেহা যোৱাগে বাই 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 দিবি আকৌ যোৱাগে দেই মোৰ বাই বাই দি দিয়া যাওঁ দেই দে হ'ব ছাতিটো লৈ লোৱা তুমি সেইটো তোমাৰ ছাতিটো খোলা অমিলা গ'লগৈ নি বাৰু গ'লগে বাইদেউ ভালে কৰিলি দেই গ'লগৈ যেন আৰু আপদবোৰ এই ঝাৰুটো আনি গোটেই ঘৰবোৰ সাৰচোন একদম বাঢ়ি আছে যে লেতেৰা পেতেৰা হৈ গৈছে হা জগ দে এইবোৰ খোৱা মেলা খোৱা লেতেৰা পেতেৰা গোটেইখন অৱস্থা নাইকিয়া হ'ব জগ কৰি যায় জগ দে ববিতা অ' জুৰি কেনেকুৱা ভালনে আহা আহা বহুত দিন লগ পোৱা নাই দেই আকৌ আহা আহা দেই আহা বহা আহা কোনফালে গৈছিলা আমি মই কি ক'বা আজি মোৰ দিনটো ঘূৰিয়ে থকা হৈছে এইখন নাই পাই হ'ব বোলা আহা তোমাৰ বাইদেউ আহিছিলে নহয় আহিছিলে ইমান ৰখালো তাহি নাথাকিলে তাহি বোলে জেঠাই লগত অকণি ছোৱালীজনী তাৰ লগত মানে ছোৱালীজনী আছে লগত মানে নিমিলে তাহাঁতি মানে এই মানে অকণমান হেৰি তাইৰ লগত এডজাষ্ট হ'ব নোৱাৰে তাৰপিছতে হেৰি তাহাঁতৰ বাইদেউ ছোৱালীজনীৰ লগত মানে এডজাষ্ট হ'ব পাৰে সেইকাৰণে তাহাঁতি তাহাঁতৰ লগত গৈছিলোঁ তাকে মই বোলো বহা বেছি দেৰি হোৱা নাই আকৌ মই মানে আহোঁতেও লগ পাইছিলোঁ তুমি ক'লৈ গৈছিলা পিছে মই মানে কি হ'ল হেৰি এই কাপোৰ চিলাবলৈ দি থৈছিলোঁ তাৰপিছতে তাতে কাপোৰখিনি লৈ আহোঁতে তোমাৰ বাইদেউ আহিছে বাইদেউ আহিছে আকৌ এতিয়া মই তোমাৰ ওচৰলৈ বেলেগ দৰকাৰ এটাতহে আহিছিলোঁ মানে আকৌ এতিয়া আহোঁতে এইখিনিতে পালোৱেই নহয় তাহাঁতি মানে সেইটোৱে আৰু আমাৰ লগত এই ছোৱালীৰ লগত এডজাষ্ট হ'ব নোৱাৰে আৰু ছোৱালীবোৰ চিঞৰ বহুত ভাল নাপায় সেইকাৰণে তাহাঁতি হেৰি গুচিয়ে গ'ল ৰখাইছিলোঁ বাৰু নাথাকিলে জানিবলৈ যাওঁগৈ তাই সুধিছিলোঁ ছোৱালী বোলে পানী খাই গৈছে চাহ তাহ খাই ভাল হৈ আছিলে নহয় তোমাৰ ভাল হৈ আছিলে চাহ দিম ৰ'ব চাহ নাখাওঁ নেকি ৰ'বা বহা মানে মই আজি বৰ খোৱা বোৱাটো খেলি মেলি হ'ল হেৰি আকৌ এতিয়া এইবিলাক বেলেগ কাম এটাত ঘূৰিছোঁ আমাৰ ক্লাবৰ কাম এটাত হয় নি তেন্তে নোখোৱা যদি এতিয়া তাকে চাহ নাখাওঁৱেই তোমাৰ ওচৰলৈ আহিছিলোঁ মানে বহাচোন বাৰু পাতিম কথাখিনি হেৰি ফেন ইমান গৰম ফেনখন দিব পৰা হ'ব নেকি ইনভাৰ্টাৰ কানেকশ্যন আছে এতিয়া কাৰেণ্টটোও নাই মানে আকৌ ৰাতি ছোৱালীয়ে দিগদাৰ হৈ যে মানে আকৌ দিনত মানে আমি ইনভাৰ্টাৰটো নচলাওঁ মানে এতিয়া মানে হেৰি হ'ল এই কাৰেণ্টটো নাই এতিয়া মই আকৌ বোলে গৰম মানে আহিলে আৰু গৰম দেই বৰ গৰম দেই ৰ'দটো কেনেকুৱা মাৰিছে আকৌ হয় নহয়
তাকে এইবিলাক চাদৰ মেখেলা পিন্ধি মানে এনেকুৱাই অশান্তি লাগিছে আজি তোমাক আকৌ সেই আধুনিক চেনিকে নিচিনা ক'বা অল্ড মডেলৰ মানুহৰ নিচিনা লাগিছে মানে এনেকুৱা বেয়া দেখিছে কি পিন্ধিবা আকৌ কেনেকুৱা মানে ঘামিছো বুলি ভাবিছা গা চাব কিবা লাগি গৈছে তাকে হেও কাৰেণ্টটো নাই বৰ দিগদাৰ বুজিছানে এই মানে আমাৰ ক্লাবটো যে অকণমান মানে ডাঙৰ কৰা মানে বহলোৱা হেৰি কথা এটা আছিলে তাকে সেইটোকে চিন্তা কৰি পেলাই আমি মিটিংখন দিছোঁ মানে চাহ নাখাওঁ তেতিয়াহ'লে চাহ নাখাওঁ এই গৰমত কি খাম চাহ তাহ খালে চানা পানীয়ে খাব লাগে আৰু চাহ তাহ খাব লাগে গৰমত হয় নহয় সেইটোৱে তাকে ময়ো যাওঁ যোৱা নি যোৱা যদি বোলে তুমি খালি যাবা আকৌ দেই দেওবাৰে ঠিক আছে দেওবাৰে তুমি এই 5টা বজাত গ'লেই হ'ব আবেলি হ'ব 5টাত যাম বাৰু দেই হ'ব অকণমান মই তোমাক আগবঢ়াই দিওঁ তহঁতি মাহী ঘৰলৈ যাওঁ জেঠাই ঘৰলৈ যাওঁ পৰীক্ষা এদাই হ'ল কি নহ'ল অকল মাহী ঘৰলৈ যাওঁ জেঠাই ঘৰলৈ যাওঁ এতিয়া মাহী ঘৰত থাকিবলৈ আহি পালিনে মাহীয়ে এবাৰ আহি পেলাই ভাত খাই দিলে দি পেলাই ওলাই নাহিলে আৰু এইটো কমকৈ ঘৰত কম হয় ঘৰৰ ভিতৰত ডাঙৰ মানুহ আহিছে চাইছো না ভাই ভণ্টি আহিছা হা এই বেগটো লৈ পেলাই কাপোৰ কানি দেচোন দে বেগটো মই নিওঁ দে দে বেগটো দে বিস্কুটৰ পেকেট এটা আনিছিলে নহয় বা দি লওঁ কোনটো হেৰিত থাকিলে তোমালে কিনো আনিম মই এইটোকে আনিছো কেলে আনিলি আনিছিলো ভণ্টিখন উলিয়ালো তাই সোমাওতে যেনেকুৱা ব্যৱহাৰ দেখিলো উলিয়াবলৈকে হেৰি লাগিলে আকৌ এইটো বিস্কুট আকৌ খায় নে নাখায় নে চাহ তাহ অকণ খোৱালে নে চাহ অকণ বহুত দিন মই আহিব কাম কৰা দিলে চাহ অকণ দিলে দি পেলাই তাই কলতহে গুচি আহিলো ভাবিছিলো দুটা থাকিম বুলি তাৰপৰা তাই কাম তাই এবাৰ দেখিয়ে মুখতে আমাক বহিবলৈ ক'লে কৈ পেলাই ভিতৰতে সোমালে ওলাই নাহিলে ওলাই নাহিলে আৰু তাৰপিছত হেৰি কাম কৰা দিলে চাহ অকণ লৈ আহিলে চাহখন তাকে হেৰি বিস্কুট তিনিটা দিছে তিনিটা সৈতে দিলে দি পেলাই মনে মনে ক'লে বাইদেউ আপুনিও বাৰু থাকিম বুলি কৈছে থাকিব নালাগে যাবগৈ বাইদেউ বৰ হেৰি নহয় মোৰ মনটো বেয়া লাগিছে বাটত তাকে তাইক কৈছো তই মাহী ঘৰলৈ যাওঁ কৈ আছিলে মাহী ঘৰলৈ যাওঁ জেঠাই ঘৰলৈ যাওঁ পৰীক্ষা এদাই পিছদিনাখনি অকল মাহী ঘৰলৈ যাওঁ জেঠাই ঘৰলৈ যাওঁ তাই এনেকুৱা বুলি মই ভবা নাছিলো নহয় আমি চাচোন দিছানে এতিয়া এইখিবা এইখিলেও নাযাওঁ কেলে তাই চৰিত্ৰটো জানো এই পুতলাটো চুইছিলে পুতলাটো চুবলৈও তাই নিদিলে এতিয়া এইটো পাই পেলাই ছোৱালীজনী মনটো কিমান ভাল পাইছে মই আকৌ আগতীয়াকৈ গম পোৱাহেঁতেন তহঁতক মই ইয়ালৈকে আনিলোহেঁতেন তাকে বাটটো এৰি থৈ নাহোঁ বুলি তাত সোমাই আহিলোঁ ভালেই কৰিলি বাৰু ময়ো নাজানো বহুত দিন মইনো কিমান আহোঁ ন এই দুজনীক লৈ পেলাই তেনেকৈ আজি খোজকাঢ়ি আহিছোঁ গাড়ী এখন নাপালোঁ আকৌ টেম্পু পামকৈ আহিছিলোঁ তাই ভাগৰ লাগিছে এই একোলা কোচতো লৈছোঁ বেগটো প্ৰতি নোৱাৰোঁ তাই কৈছোঁ মা আহি মোৰ একদম ভৰি বিষাই গৈছিলে খবৰ এটা দিবলৈও ধৰ আজিকালি মই ভাবিছিলোঁ আৰু বহুত দিনৰ মূৰত যাম চাগে বৰ আলহী কৰিব চাগে বৰ ভাল পাব ছোৱালীজনীটো নেদেখিলোঁ ছোৱালীজনী খোলে বুলি ক'লে নেদেখিলোঁ ছোৱালী হেৰি নকৰে আমাৰ ইহঁতি ওচৰত থাকে যদিও নিদিয়ে লগলে যাচোন হেৰি জেঠাই ঘৰলৈকে নিদিয়ে তই যাওঁনে নাযাওঁ ওচৰত থকাৰ কাৰণে গম পাওঁ মই আকৌ নাজানো যে সন্ধিয়া বেগটো মই লৈ যাম আকৌ মই চাহ অকণ খুৱাম দেই চাহ নালাগে গৈছে তেখেতৰ ঘৰত আহি সোমোৱাৰ পিছত বহুত দিন মানে চাহ আহিব সময়তে চাহকণ খাই আহিছোঁ হেৰি কৰ ভাতকে হৈ আছে আমি বাৰু খালোঁ এবাৰ তথাপি আছে শুন সেই ভাত কিমান মাহীহঁতক দিয়া আহিছে মই গোটৰ মিটিঙলৈ যাব লাগে বুজিছেনে কিমান দূৰ আছে তোৰ বেছি দূৰ নহয় গা কাষতে মানুহ ঘৰ চহী এটা কৰি মাহী মানুহটো ফাইন ধৰিব লাগে বুজিছা নাই সেইকাৰণে মই হেৰি কৰোঁ মই দেখুৱাই থৈ যাওঁ তাই হ'ব দে দুজনী দিলেও হ'ব মোক তেতিয়া নালাগে আকৌ গধূলি সোনকালে যোগাৰ কৰিম দুইজনীয়ে হ'ব আহিলে মই হেৰি কৰিম হ'ব দে তই আগে যা ইয়াত পুতলাটো পাই ছোৱালীজনী বৰ ভাল পাইছে তাত পুতলাটো চুবলৈও নিদিলে হয়নে দেহা তাত চুবলৈ নিদিলে ইয়াত চা ছোৱালী ভাগৰ পুতলাটো পাই পেলাই বৰ ভাল পাইছে বাই পুতলাটো যদি ইমান ডাঙৰ হ'ল যদি বাই পুতলাটো ইমান ধুনীয়াকৈ থৈছে আমাৰ ঘৰত থাকিব নালাগে হে ই নাথাকে তোমালোকে খেলি খেলি ফালি পেলোৱা বালি লগোৱাগে খেলি থাকে কাপোৰযোৰ সলাই ল'বা ব'লা
আহা দেখা আমি কাপোৰকেইটা সলাই লওঁ দে আহা তহঁতি ব ভাত দিব এই আমাৰ ছোৱালীয়ে ভাতকেইটা খাই মেলি পটককৈ সোনকালে আহিবি আকৌ দেই আহিমগৈ সোনকালে আহিমগৈ মই দেই পাতিম বাৰু দুইজনীয়ে তাই দেখিছ তাই বায়েককো পাহৰিলে তাই টকা পইচা হৈ পেলাই তাই এতিয়া হেৰি চবকে পাহৰি গ'ল এতিয়া মানুহে এনেই নকয় বুঢ়াসকলে ধনী ঘৰত খাবলৈ চাবলৈ যাবা দুখীয়া ঘৰত খাবলৈ যাবা বুলি এইবোৰ মানুহতে চিন আৰু